মুখখন গৈ পেলাই বস্তা চিলা বেজি দি চিলাই থৈ দিমগৈ ৰ নন ষ্টপ চিলাই থৈ থাকা কি তুমি ধান অনা বস্তা বুলি ভাবিছা নেকি হা বস্তা চিলা বেজি দি মুখ চিলাবলৈ চিলাবই লাগিব তোৰ মুখখন নহ'লে দুটামান ষ্টেবল মাৰি দিব লাগিব খালি চিঞৰি থাকা অনবৰতে তুমি কি বুজিবা বৰ্তমান এতিয়া কি ট্ৰেণ্ডিং চলি আছে একদম গোটেই ফেচবুক হোৱাটছএপ খুলিবই নোৱাৰি চবতে খালি পে 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 হয় নেকি পঢ়া সময় মানে সেইবোৰহে কৈ থাকক খালি মোবাইল চাইহে থাকো মানে এতিয়াহে গম পাইছো ৰ তোক এইটোতো বাদেই দিয়া আৰু কি চলি আছে এতিয়া গম পাইছা না ফেচবুকত ভাল পাই পেলালো তাইক কি হ'ল কৈছা কথা কচোন সেইটো মই ভাল পাই পেলালো তাইক মই আহিছো ৰচোন কি হ'ল বা আকৌ মানে আইডিয়া একে দেখোন তই আমাৰ ছিঙি দৌৰিলে সেইডাল কেলৈ আহিছে আকৌ তোৰ মানে নগেনা জীয়েকৰ ভূত ওলোৱাই নাই মূৰৰ পৰা তোক আজি শুনিছানে চামেখনে আছোন দেখি দে হা নগেনা জীয়েকৰ ভূত মূৰৰ পৰা ওলোৱাই নাই বুজিছা আকৌ এপালি দিব লাগিব তেতিয়াই ঠিক হ'ব বুজিছা মই নগেনা জীয়েকৰ কথা কোৱা নাই নহয় মই ফেচবুকত যে ভাইৰেল আছে সেইখিনি কথাই কৈছো তুমি কিবা শুনা নাই নেকি ফোন ৰেকৰ্ডিংটো যে ভাইৰেল হৈছিল যে তোমাৰক শিকাবলৈ নাহিবি বুজিছ চব গম পাই আছো তোৰ কথা কি হ'ল কিয়নো ইমান কি চিঞৰি আছিলা দাদা ফেচবুকত যে ভাইৰেল হৈ আছে যে সেইকেইটা যে চুপ মই কৈ আছো নহয় ভাই কি হ'ল সেইটোতো কোৱা হ'বলৈ কি আছে আৰু আপোনাৰ পিতাক আকৌ নগেনা জীয়েকৰ মনত পৰিলে সিদিনাখনৰ ধুলাইটো পাহৰি গ'ল মই নগেনা জীয়েকৰ কথা কোৱা নাই নহয় মই ফেচবুকত যে ভাইৰেল আছে যে ফোন ৰেকৰ্ডিংটোৰ কথাই কৈছো ভাল পাই পেলালো তাইক এই ফোন ৰেকৰ্ডিং চেকৰ্ডিং একো নহয় ইয়াৰবিলাক বাহানা বুজিছা দিয়া এক পিটা নাচাবি দিয়া আকৌ এই তোমাৰ হাতৰ খেদাল আছেই দেখোন কিনো চাই আছে লগাই দিয়ে দুচাত পঢ়া শুনা ধান্দা নাই খালি ছোৱালী ধান্দাই ঘূৰি ফুৰিছে সি শুনিছা মোবাইল লৈ একদম তাৰপৰা একদম মোবাইল নিদিবা তাক নিচাতে মোক পিটন গাল দি থৈ গৈছে নগেনা জীয়েকক কেতিয়াবা এৰিলো আকৌ সেইডাল ফেচবুকতে ভাইৰেল হৈ আছে মোৰনো কি দুখ মই কৈছোহে খালি চুপ মাৰি থাক আজি কেতিয়াবা যাবলৈ পালে শুনিবি মস্ত বাং কাটি এজনী হ'ব দে উপায়তো নাই মাৰটো খালি যেতিয়া খালিয়েই বাৰু মই ফেচবুকত পাইছিলোঁ বাৰু কালি চাই থাকোঁ দে যদি কালি তুমি পাইছিলে নেকলানো কেলে মাৰ এনেই মাৰ খালে মোক মাজে মাজে মাৰটো খাই থাকিব লাগে ন তেতিয়াহে নগেনা জীয়েকৰ ভূতটো মূৰৰ পৰা ওলাই থাকিবতো থাকো মই এখন ঘৰত ওলাই যামগৈ মই কাপোৰ কানিকেইটাও লৈ যা একেবাৰে মাৰক ভৰাই দিবলৈ দিওঁ ৰ গোটেইখিনি একেবাৰে জাপি কুচি বহাই দিব একেবাৰে লৈ গৈ যাবিগৈ আৰু মতিবলৈহে যাওঁ কিবা মতিবলৈও নাযাওঁ শুইয়ে থাকিম আজি ভাত পানী খুন্দা কাম মাথনে শুনিছেনে এই পিতাই মাতিছে দেখোন তোমাক কিয় জানো কিবা ভাত পানী নাখায় ন তাকে শুনাচোন কিয় নাখায় বা কি হ'ল তেল খাটাই নাই তো যাব লাগে আকৌ আপুনি ভাত নাখায় তেতিয়া হ'লে কিবা ভোক চোক নালাগে নেকি জানো ভাত নাখাওঁ কৈ আছে দেখোন বোলা ভাত দিকে বোলা ভাতকেইটাকে খাই লওঁগৈ পাই এনে মাৰ খুৱালে আজি পাই মোক